বতৰটো আজি খুবেই বেয়া, তেনেকৈ লৈ আহিছোঁ। কি খবৰ সকলোৱে, আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল। আজি নাইৰা ছেকেণ্ড ভেকচিন দিবলৈ যাওঁ আৰু ছেকেণ্ড ভেকচিন দিবলৈ এইবাৰ অংগনবাড়ীত নাযাওঁ, এইবাৰ যাম হস্পিটেললৈ। কিয় মেমৰি হিচাপে থাকি যাব, সেইটো কাৰণে মই অকণ ক্লিপছ সাঁচি ৰাখিবলৈ বিচাৰোঁ, সেইটো কাৰণে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই ভাবোঁ যে এই অকণমান ভিডিঅ'ৰ পৰা নিউ মমছসকলৰ কাৰণেও অকণমান সুবিধা হ'ব। সেইটো বুলি ক'লে আচলতে ভয়ে লাগে, কাৰণ যোৱাবাৰ প্ৰথমটো ভেকচিনত বহুতখিনি কষ্ট পালে আৰু আমিও বহুত ভয় খালোঁ। আৰু তেনেকুৱা যাতে এইবাৰ নহয়, জ্বৰ নুঠে, তাকে কামনা কৰিছোঁ। নাইৰা ভেকচিন ল'বলৈ এতিয়া ৰেডি হৈ গ'ল আৰু ইমান ধুনীয়াকৈ শুই আছে চাওকচোন। তাতনো গৈ পেলাই কান্দিব, কি যে আমনি কৰিব আজি ৰাতিটো, সেইটোৱে মোৰ চিন্তা লাগিছে। এতিয়া একদম ধুনীয়াকৈ শুই আছে। আৰু আজি বতৰটো ইমান বেয়া, বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ আৰু বৰ ঠাণ্ডা বতাহ মাৰি আছে। সেইকাৰণে নাইৰাক কাপোৰ এখনে মেৰিয়াই লৈছোঁ। আৰু তাই কিনো সপোন দেখিছে, মিচিক মিচিক হাঁহি আছে। বৰষুণ যাক এৰিছে, আকৌ বৰষুণ যাক অহাৰ আগতে ওলাই যাওঁ আৰু দেই। বতৰটো আজি খুবেই বেয়া, তেনেকৈ লৈ আহিছোঁ, কাৰণ ডেটটো পাৰ হৈ গৈছিলে। মই ঘৰলৈ গৈছিলোঁ যে, সেইটো কাৰণে দিব পৰা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ আজিয়ে লৈ যাওঁ। চবকে কথা পাতি লোৱা হ'ল। ডক্টৰো আজিয়ে বহে, আজি বুধবাৰ দিনা ডক্টৰ বহে। সেইটো কাৰণে আজিয়ে ডিচিশ্যনটো ল'লোঁ যে আজিয়ে লৈ যাওঁ, নহ'লে আকৌ নেক্সট সপ্তাহলৈ ল'বলৈ হ'লে মানে বহুত দেৰি হৈ যাব। সেইটো কাৰণে বতৰ বেয়া যদিও উপায় নাই আৰু যাবই লাগিব। বহুত টেঙৰ হৈছে, পথালিকৈ নাথাকে, এনেকৈ ল'লেহে থাকে, নহ'লে পথালিকৈ ল'লে মানে কান্দি দিয়ে। এয়া আমি এতিয়া হস্পিটেল পালোঁহি আৰু প্ৰথমতে আহি পেলাই ডক্টৰৰ ওচৰত এটা চেকআপ কৰাই ল'লোঁ। আৰু আপোনালোকৰ আশীৰ্বাদত সকলোবোৰ ঠিকে আছে নাইৰাৰ। আৰু এতিয়া আহিলোঁ ভেকচিন দিয়া কেবিনটোলৈ, আৰু ইমান কান্দিছে বেবীবোৰে নহয়, দুখ লাগি গৈছেগৈ। আৰু এতিয়া আহিল আমাৰ নাইৰা পালত, কেইটোপালমান পলিঅ' খুৱাই ল'লে। তাৰপিছতে এই আশা বাইদেৱে লৈ আছে নাইৰাকো, এতিয়া বেজী দিয়া সময়। কি যে কান্দোন, ইচ আইঅ' দিলেও। বেজি ল'লা, চিঠি আকৌ থুকি উলিয়াইছা, আকৌ থু নলিয়াই নহয়। আৰু এতিয়া আমি বেজি চেজি লৈ আহি ঘৰ পালোঁহি। আৰু ইমান ভিডিঅ' কৰা নহ'লে, নাইৰা যিটোহে আমনি কৰিলে, তাইৰ লগতে ময়ো কান্দিলোঁ পূৰা, সেইটো কাৰণে ভিডিঅ'ই নকৰিলোঁ। এই শালিকাজনী চাওকচোন, ইমান ধুনীয়াকৈ বহি আছে, মোক দেখি গুচি গ'ল। চটৰ ওপৰলৈ এই ভিউটো চাবলৈ মই আবেলি টাইমত প্ৰায়ে আহোঁ, অলপ ভাল লাগি যায়। আৰু এইটো সময়তে চৰাই চিৰিকটিবিলাক ঘৰমুৱা হয় যে, সেইবিলাক চায়ো মোৰ খুব ভাল লাগে। আৰু নাইৰা বেজি লৈ আহি পূৰা সুস্থই আৰু একদম ধুনীয়াকৈ বাইকৰ লগত খেলি আছে, গমেই পোৱা নাই তাই। আৰু এইফালে অনলাইনত মই দুটা কটন ডাইপাৰ নাইৰাৰ কাৰণে অৰ্ডাৰ দিছিলোঁ, আৰু এইকেইটাও আহি গ'ল। আৰু এইকেইটা পাই খুব ভাল লাগিছে। আৰু এইটো 4-5 ঘণ্টা ধুনীয়াকৈ ইউজ কৰিব পাৰিম, আৰু ইউজ কৰাৰ পাছতো এইটো ধুনীয়াকৈ ধুব পাৰিম, ধুই পেলাই ৰ'দত শুকুৱাই আকৌ ইউজ কৰিব পাৰি। আৰু বতৰ ডাৱৰীয়া হ'লে এইটো মোৰ কাৰণে সুবিধা হ'ব, সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ। আপোনালোকে ইচ্ছা কৰিলে অৰ্ডাৰ কৰিব পাৰে। নাইৰা আবেলি টাইমত অলপ জ্বৰ উঠিছিল, আৰু যোৱাবাৰ জ্বৰ উঠোঁতে খুৱাইছিলোঁ যে যিটো দৰৱ পেৰাচিটামল, তাৰে 5 টোপালমান আকৌ খুৱাই দিলোঁ। তাৰপিছত জ্বৰটো নাইকিয়া হৈ গ'ল, আৰু তাই যোৱাবাৰ নিচিনাকৈ ইমান এইবাৰ আমনি কৰা নাই, একদম ধুনীয়াকৈ আছে, হাঁহি খেলি আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম। এতিয়ালৈ আহোঁ, বাই বাই।